ৰাণীত আমাৰ মা কালী পূজাৰ দিনাখন পূজা আয়োজন কৰা হৈছে আমাৰ ফৰেষ্টৰ অফিচতে আৰু ইয়াতে আমাৰ বৃহত্তৰ অকল ৰাণী এৰিয়াই নহয় বৃহত্তৰ আমাৰ আৰু 100 বছৰ সম্পূৰ্ণ হৈছে ইতিমধ্যে এই কালী পূজাৰ আৰু আমাৰ বৃহত্তৰ ৰাইজ প্ৰায় 10,000ৰ অধিক ৰাইজ আহি ইয়াতে সমবেত হৈছে কালী পূজাৰ এই পবিত্ৰ দিনটোত মা কালীক আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ বৃহত্তৰ অঞ্চলটোৰ মা কালীয়ে যাতে আশীৰ্বাদ দিয়ে উন্নতিৰ কাৰণে আৰু সকলোৱে যাতে সুৰক্ষিত হৈ থাকে তাৰে কামনা কৰিছোঁ ধন্যবাদ আমাৰ বক্তাজনে ক'লে এনেকুৱাই কৰে যে 1920 চনৰ পৰা আজিলৈ কৰি আছোঁ অহাকালি আমাৰ মহাৰাষ্ট্ৰৰ পৰা গায়ক আহিব শচীন দেৱ মিক্কা 6জন গায়ক আছে এনেকুৱা সাংস্কৃতিক অনুষ্ঠান এটা ভাল অনুষ্ঠান এটা হ'ব কালি অহাকালি আৰু ইয়াতকৈ বেছি মানুহ হয় এইবেলি আপোনালোকে আজি যি যাত্ৰা বিধাই আছে ৰাইজৰ কেনেকুৱা ৰাইজৰ সহযোগিতা আগতকৈ অলপ যাত্ৰা কমিছে আগতো আমাৰ যাত্ৰাপথীয়ে বেছি আছিল মানুহ এতিয়া যাত্ৰাপথীখিনি কি হৈছে আপোনাৰ থিয়েটাৰ নাটক হৈছে ৰয়েল ড্ৰামা নাকাতে তাৰ কাৰণেও মানুহ কমি যায় যেন পাম এটা মোৰ ভাৱ হয় নিশালৈকে আমাৰ পূজা চলি থাকিব প্ৰায় পুৱতি নিশালৈকে পূজা চলি থাকিব আমাৰ দুদিনীয়া অহাকালি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে কেইবাগৰাকীও আগশাৰীৰ শিল্পী আহি ইয়াত গীত পৰিৱেশন কৰিব যাত্ৰা দল আমাৰ নলবাৰী সৰ্থেবাৰী যাত্ৰা দল আহিছে ভক্ত যথেষ্ট ভক্তৰ ভিৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আগৰ তুলনাত ধৰক বতৰ ৰাতিপুৱা যদিও অলপ প্ৰতিকূল আছিল কিন্তু বতৰৰ এতিয়া ভালেই হ'ল পিছবেলা ভাল হ'ল বতৰ প্ৰায় 3,000ৰ ওপৰত ভক্ত আহিছে আমি ইয়াত ভোগৰ ব্যৱস্থা কৰিছোঁ খিচিৰি ভোগ যিমান ভক্ত আহিছে পায়সৰ ব্যৱস্থা কৰিছোঁ প্ৰসাদ প্ৰত্যেকে পাইছে নিৰ্মালী পাইছে গতিকে সেইখিনি আমি ধৰক যেতিয়া আমাৰ আবেলিৰ পৰা ভক্ত অহা আৰম্ভ হয় তেতিয়াৰ পৰাই তেওঁলোকক আমি এইখিনি আপ্যায়ন কৰি আছোঁ এইটো আমাৰ 2019 আৰম্ভ হৈছিল 1920 চনত এতিয়া 104 বছৰ ধৰক আজি বৰ্তমান 104 বছৰ 1920 চনত হয় ভক্তসকলৰ সঁহাৰিটো যথেষ্ট হয় বহুত উৎসৱপূৰ্ণ পৰিৱেশ আৰু প্ৰধানকৈ আমাৰ এই সমগ্ৰ ৰাণী অঞ্চলত যিমানখিনি ৰাইজ আছে প্ৰায় 40খনমান ৰাইজ গোটেইখিনি সমবেত হৈ পেলাই ইয়াত আহে আৰু মূল উৎসৱ আমাৰ এই কালী পূজাটো যদিও দুৰ্গা পূজা হয় বাৰু ঠাই ভেদে হয় অঞ্চলটোত কিন্তু মূল উৎসৱ বুলি ক'লে ৰাণীৰ এই দীপাৱলী অনুষ্ঠান আৰু কালী পূজাটো গতিকে অহাকালি দুদিনীয়া কাৰ্যসূচীত আমাৰ অনুষ্ঠান সামৰি হ'ব গতিকে আটাইলৈ আমি আপোনালোকৰ জৰিয়তে কালী পূজা আৰু দীপাৱলীৰ শুভকামনা জনাইছোঁ অসমৰ যিবিলাক পৰিস্থিতি ঘটি আছে মা কালীয়ে সকলোৰে দুখ দুৰ্গতি নাশ কৰক তাৰ বাবে ধন্যবাদ জনাইছোঁ